কামটো কৌশিক ব্লগ আৰু বৰ্তমান হৈছে ৰাসৰ বতৰ তো ৰাস আহি পালেহিয়ে তো আমাৰ ইয়াতো ৰাস হৈ পুখাগ্ৰাবাৰী সকলোৱে গমেই পায় তো মই প্ৰত্যেক বছৰে ভিডিঅ' বনাই থাকোঁ তো এইবাৰো বনাম বুলি ভাবিছোঁ তো আহিছোঁ মোৰ বাৰু অহাতে অলপমান পলমে হৈ গ'ল তো সকলো ব্যস্ত হৈ আছে আৰু ইপিনে পতাকা উত্তোলন কাৰ্যসূচী চলি আছে যিহেতু এইবাৰ 91 সংখ্যক পুখাগ্ৰাবাৰী ৰাস মহোৎসৱ সেয়েহে 91খন পতাকা উত্তোলন কৰা হ'ব আৰু 91জন ব্যক্তিক পতাকা উত্তোলন কৰাৰ বাবে নিমন্ত্ৰণ কৰি অনা হৈছে তাৰে কেইজনমান অনুপস্থিত সেইকাৰণে আমি কমিটিৰ ফালৰ পৰা ময়ো পতাকাখন উত্তোলন কৰি দিবলৈ ওলাইছোঁ হৈ গ'ল পতাকা উত্তোলন কৰা আৰু পতাকা উত্তোলন কৰা ব্যক্তিসকলক ইয়াতে বহি কেনে চাহ জলপান খোৱাৰ ব্যৱস্থা কৰা হৈছে তাৰে পিছতে আমাৰ মুখ্য কাৰ্যালয় উন্মোচন কৰা হ'ল কিছু সময় পিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব তো এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে দল আহি গ'ল তো মই যি বাৰু দেখাম বাৰু অ' ভাই কি এইটো পাঘস্থানা না কি যাইপে আহিছে দেখোনে আমাৰ প্ৰেতাত্মা আৰু ইপিনে মহিলাসকলে বুট মুগৰ টোপোলা বান্ধি আছে শোভাযাত্ৰা কৰি অহাবিলাকক বুট মুগ খাবলৈ দিয়া হ'ব আৰু আমাৰ মাজত কেইটিমান দল আহি উপস্থিত হৈছেহি আৰু মই দেখাই দিছোঁ কিমান দীঘল লাইন হৈছে চাওক এইপিনে কৃষ্ণই দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰি আছে আৰু এইপিনে কৃষ্ণ জন্ম এইপিনে গৈ আছে ৰাধা আৰু কৃষ্ণ বেটাৰী গাড়ী আৰু আৰম্ভ হৈ গ'ল শোভাযাত্ৰা আৰু এইখন চাওঁ মেৰিনা পুৰা ভাল লাগছে না বঢ়িয়া না আৰু এনেকৈয়ে এটিৰ পিছত এটি দল লাইন পাতি পাতি গৈ আছে আৰু এইজন যীশুখ্ৰীষ্ট বহুতে বেছি বেয়াকৈ বান্ধিছে বেচেৰাটো কষ্ট হ'ব কিছু কৃষ্ণ কানাই নৃত্য কৰে আৰু একদম শেষত এইখন ট্ৰেক্টৰৰ ওপৰত বৃন্দাবন সজাইছে বহুতে বেছি ভাল লাগিছে শোভাযাত্ৰাৰ দল আগত গৈ আছে তো আমি গৈ আছোঁ হীৰকদা আৰু মই জাৰা উৎসৱ পাৰ হৈ গ'ল তো আমি যাই আছোঁ তো মই যি পাৰোঁ দেখাম আমি মানে চৰ্টকাট লৈ আহিছোঁ এইপিনে চৰ্টকাট মানে অলপমান আগেদি ওলাম বুলি ভাবিছোঁ যিহেতু দেখাব লাগিব এইপিনেদি ওলাই মানে গান্ধী ৰাস্তা বুলি কয় সেইপিনেদি ওলাই যাম চৰ্টকাট লৈ আহিছোঁ চৰ্টকাট মানে ঘূৰি আহিছোঁ এপাক আগেদি ওলাম আৰু আহি পালে মানে পাৰে হৈ গৈছে বহুতে বেছি দীঘল লাইন আৰু মই জানিব পৰা মতে সাংস্কৃতিক শোভাযাত্ৰাৰ দল প্ৰায় 13-14টামান হৈছে তো বহুতে বেছি দীঘল লাইন মাছ পাইছিলে নাই দাদা মাছ পাইছে না আলি দিবা গৈছিলে নেকি ময়ো আলি দিবা যাওঁ মানুহ এটাক মাছ পাইছে নাই সুধি আছোঁ হ'লেও পাবও পাৰে দেচোন দে আলি দিবা গ'লেও মাছ পায় আমি একদম আগলৈ আহি গ'লোঁ এইবাৰ আগৰ পৰা দেখাই দিম পিছকলৈকে কিমান দীঘল লাইন হৈছে তো মই দেখালোঁ বহুতে বেছি দীঘল লাইন বেছিও দেখাব নোৱাৰোঁ বাৰু এইটো হৈছে শেষত একদম ট্ৰেক্টৰখন আৰু ৰাস্তাৰ কাষত এনেকৈ শোভাযাত্ৰা কৰা সকলৰ বাবে পানী দি থকাৰ ব্যৱস্থা কৰা হৈছে আমি আহি গ'লোঁ মন্দিৰক লগিন শোভাযাত্ৰা ঘূৰি আহি আছে জালা চক পাইছে আমি আগতীয়াকৈ আহিছোঁ মানে অলপমান বজাৰ চজাৰ দিব লাগিব না জেগা চেগাবিলাক আৰু আহি গ'ল সকলোৱে শোভাযাত্ৰা কৰি আৰু মন্দিৰৰ সন্মুখত ইয়াতে বুটমুখ লগতে পানীৰ ব্যৱস্থা কৰা হৈছে আৰু এনেকৈয়ে আজিৰ সাংস্কৃতিক শোভাযাত্ৰা ইমানতে অন্ত পৰিল মই যি পাৰোঁ দেখালোঁ বাৰু সাংস্কৃতিক শোভাযাত্ৰা শেষ হৈ গ'ল শেষ মানে দেৰি হ'ল শেষ ইয়াতে আমি বহি আছোঁ সাগৰ দা আছে হীৰক দা আছে ইয়াত প্ৰসাদ খাই আছে যিহেতু যি বাৰু দেখালোঁ বাৰু আৰু দুটামান ৰাতিৰ ক্লিপ দেখাই দিম আৰু চাই থাকোঁ ভিডিঅ'টো গাইজ তো আহিলোঁ ৰ'ব সন্ধিয়া ঘৰৰ পৰা তো এতিয়া মই যি বাৰু দেখাম বাৰু তো আমাৰ ইয়াতে ভোগৰ ব্যৱস্থা কৰা হৈছে ইপিনে খিচাৰি বনাই আছে সকলোকে খিচাৰি খোৱা হ'ব আৰু যি প্ৰথম দিনা সন্ধিয়া পোনপ্ৰথমে মন্দিৰৰ দ্বাৰ উন্মোচন কৰা হ'ল লগতে শিৱ মন্দিৰৰ দ্বাৰ উন্মোচন কৰা হ'ল লগতে স্মৃতি তৰ্পণ উন্মোচন কৰা হ'ল আৰু এইপিনে গেটৰ সন্মুখত ৰাতিপুৱা 91খন পতাকা উত্তোলন কৰা হৈছিল আৰু এতিয়া সন্ধিয়া 91 গছি বন্তি প্ৰজ্বলন কৰা হ'ব আৰু এয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী চলি আছে আৰু এইবাৰ মই ডাইৰেক্ট মঞ্চলৈ আহি গ'লোঁ বৰ্তমান আমাৰ কৰ্মকৰ্তাসকলে সেয়া ফ্লেক্স মাৰি আছে তো সকলো ব্যস্ত কামত শিৱন দা কওক আপোনাৰ অনুভৱ কেনেকুৱা কিছু সময় পিছতে শিশু কৃষ্ণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু ইপিনে বৃন্দাবন লগতে সেতু উন্মোচনৰ কাৰ্যসূচী চলি আছে এইখনে হৈছে বৃন্দাবনখন বহুতে বেছি ধুনীয়াকৈ সজাইছে আৰু
এইখন পুখুৰীৰ ওপৰত সেতু বনাইছে প্ৰত্যেক বছৰে আছে বাৰু 3 বছৰমান হ'ল এইবাৰো ধুনীয়াকৈ সজাইছে বহুতেই বেছি ভাল লাগিছে মই যি পাৰোঁ দেখাম আৰু আজি প্ৰথম দিনাখন ভক্তসকলক খিচাৰীৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে ক্ষীৰৰ ব্যৱস্থা কৰা হৈছে সকলোৱে উপভোগ কৰিব পাৰিব এইবাৰ পুখুৰীৰ ওপৰত মানে পুখুৰীৰ মাজত এটা কৃষ্ণৰ মূৰ্তি মানে কৃষ্ণৰ প্ৰতিচ্ছবি এটা বনাই দিয়া হৈছে এইটো কাম বাৰু বাকী আছে আৰু এইকেইটা মোৰ ছাবস্ক্ৰাইবাৰ কি খবৰ পুৰাকে কেনে লাগছি ভাল লাগছি বঢ়িয়া না ঠিকে আছে আৰু প্ৰথমবাৰৰ বাবে কৃষ্ণই DSLR লৈ অহা মই দেখিছোঁ কৃষ্ণই DSLR লৈ আছে মানে আচলতে কৃষ্ণ লয় বাকী কিন্তু লৈছে DSLR কিছু সময় পিছতে যিহেতু শিশু কৃষ্ণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব সেয়েহে কৃষ্ণসকলক সজাই পৰাই থকা হৈছে কৃষ্ণ কানাই নৃত্য কৰে বৃন্দাবনে শিশু কৃষ্ণ প্ৰতিযোগিতা সকলো পুৰা ৰেডি হৈ আছে কৃষ্ণবিলাক তো হৈ গ'ল আৰম্ভ মই যি পাৰোঁ দেখাম বাৰু আৰু এইজন কান্দিবই ধৰিলে কৃষ্ণ কানাই নৃত্য কৰে বৃন্দাবনে আৰু এই টিকলিজনীক চাওক না কেনেকৈ হাই দি আছে বৃন্দাবনতে ও শ্যাম এনেকৈয়ে শিশু কৃষ্ণ প্ৰতিযোগিতা চলি আছে আৰু এইপিনে আজি যিহেতু মন্দিৰত পূজা আছে তো সকলোৱে পানী তুলি আহি পালে আৰু এইপিনে চলি আছে শিশু কৃষ্ণ প্ৰতিযোগিতা আৰু এইপিনে পানী তুলি আহি পালে তো বহুতেই বেছি ধুনীয়া এটা পৰিৱেশ তো আমাৰ শিশু কৃষ্ণ প্ৰতিযোগিতা সমাপ্ত হৈ গ'ল তো বৰ্তমান ভাৱনা আছে মোৰ লগত এইবাৰ ধৰ্মীয় অনুষ্ঠান হ'ব আৰু সকলো ভক্তকে মহাভোগৰ ব্যৱস্থা কৰা হৈছে তো কিছু সময় পিছতে মহাভোগ বিতৰণ কৰা হ'ব ইপিনে আমাৰ মহাভোগ বনাই আছে মহাভোগ মানে খিচাৰী তো প্ৰায় হ'বই হোৱাৰ পাছত কিছু সময় পিছতে বিতৰণ কৰা হ'ব আৰু পায়সো বনাব তো পায়স বনোৱা হোৱাৰ পিছত ইয়াতে বিতৰণ কৰা হ'ব এই মন্দিৰত দেউৰী মিণ্টুক মই এটা কথা কৈছোঁ কি জানানা ৰখোঁ মানে যিবিলাকে তাৰমানে গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি আহিব না আপি তাক মানে ধৰি আনি বিয়া পাতি দিম বুলি ভাবছোঁ তাৰমানে মানে একদম ঘূৰি ফুৰাটো আমি তাৰমানে একদম বিয়া পাতি দিম বুলি ভাবিছোঁ আৰু যিমান যি হ'লেও কিন্তু খেলাটো মেইন দে পুৰা খেলা চাই আছে আৰু ইয়াতে CCTV কেমেৰাৰ ব্যৱস্থা কৰা হৈছে তো সকলোৱে সাৱধান থাকিব বৰ্তমান মহাভোগ দিবই আৰু বাহিৰত ডেস্ক বেঞ্চ পাৰি আছে তো মই দেখাম আৰু সকলোৱে বহি গ'ল মহাভোগ গ্ৰহণ কৰাৰ বাবে আৰু আমাৰ কৰ্মকৰ্তাসকলে মহাভোগ বিতৰণ কৰি আছে বৰ্তমান আমাৰ মহাভোগ বিতৰণ কৰি আছে সেইপিনে সকলোৱে মহাভোগ গ্ৰহণ কৰি আছে আমিও খাব লাগিব আৰু ভোক লাগছি এয়া আমাৰ আছে হীৰক দা আমাৰ ভুজংগ তো অহাকালিৰ পৰা আছে ৰুদ্ৰাক্ষ থিয়েটাৰ অহাকালি আছে ৰণাকুমাৰ উপহি ভুজংগ ডাইলগটো তো বহুতেই বেছি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা আৰু ইপিনে মন্দিৰত পূজা চলি আছে আৰু এয়া সমিতিৰ সকলো সদস্যই অংশগ্ৰহণ কৰিছে আৰু অৱশেষত আমি বহি গ'লোঁ খিচাৰী খোৱাৰ বাবে এতিয়া আমি খাব লাগে তো ভিডিঅ'টোত অহাকালিৰ দুটামান ক্লিপ দিম বুলি ভাবিছোঁ তো চাই থাকক যোৱাকালি আৰু ভিডিঅ' বনোৱা নহ'লে যি পাৰোঁ দেখাইছিলোঁ তো আজি আৰু আহিছোঁ তো বৰ্তমান ইয়াতে সকলোৱে বহি আছোঁ তো আজি বাজাৰো আৰু কিছুমান পিছতে পিঠা পনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব মই তাতেও দেখাম বাৰু যি পাৰোঁ আজি যিহেতু বজাৰ তো মই কমলদাৰ দোকানত আহিছোঁ ইয়াতে কাপোৰ পোৱা যায় আপোনালোকক লাগিলে আহিব পাৰিব আৰু আমি আহিছোঁ কমলদাৰ দোকানত মানে ইয়াতে কাপোৰ চাপোৰ পাই আৰু আজি যিহেতু বাজাৰ তো মই কমলদাক কৈ আছোঁ প্ৰত্যেক দিনাই এটা চাৰ্ট লৈ যাম আৰু ভাড়া কিমান দিব কয় একে কথা এটা নিম একদিনত 20 টকাকৈ হ'ব না হ'ব মই লৈ যাম এতিয়া তো এনেই অলপ ধেমালি কৰি আছোঁ আৰু ইয়াতে আমি আজি ৰুদ্ৰাক্ষ থিয়েটাৰৰ টিকেট বিক্ৰী কৰি আছোঁ যিসকলে নাট চাম বুলি ভাবি আছে ইয়াতে সেই টিকট সংগ্ৰহ কৰিব পাৰিব মই ভিডিঅ'টো দিয়াতে বাৰু দেৰি হ'ব হ'লেও যদি সলকানে দিওঁ আহিব আৰু ৰুদ্ৰাক্ষ থিয়েটাৰৰ আজি গৌৰৱোজ্জ্বল প্ৰথম নিশা আৰু প্ৰথম নিশা তেওঁলোক চাম বুলি ভাবি আছে তেওঁলোকক আমি মুখ্য বেদৰ সন্মুখত থকা টিকট কাউণ্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি ল'বলৈ অনুৰোধ জনালোঁ যিহেতু ৰাসৰ মাজতে বজাৰ কাই ক'ত দোকান দিছে ঠিকে নাই হ'লেও কিবা এটা ভাল লাগিছে আৰু আমাৰ পিঠা পনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব তো সকলো প্ৰতিযোগীয়ে পিঠা ৰেডি কৰি আনিছে তো ইয়াতে তলত তো মই দেখাই দিছোঁ কিছু সময় পিছতে মানে হ'বই আৰু তো ৰেডি হৈ আছে সকলো আৰু আৰম্ভ হৈ গ'ল পিঠা পনা প্ৰতিযোগিতা আৰু পিঠা পনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে আমাৰ এটাই লাভ হয় আমি মানে পিঠা খাব পাওঁ সেইকাৰণে আমি পিঠা পনা প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ আৰু এতিয়া এইবিলাক পিঠা আমি শেষত খাব পাৰিম পিঠা পনা প্ৰতিযোগিতা সমাপ্ত হৈ গ'ল আৰু এইবিলাক পিঠাবিলাক তাৰমানে এই পিঠা পনা প্ৰতিযোগিতা দিলে পিঠা খাব পাৰি না এতিয়া দগৰি খাম আমি তো লৈ যাইছোঁ একেলগে দুপৰীয়া ভাত খাওঁ আজি যিহেতু বাজাৰ আছিল তো সেইকাৰণে এতিয়া দোকানবিলাক বৰা নি আছে তো সমাপ্ত হ'ব আৰু বাজাৰ তো মই যি বাৰু দেখালোঁ বাৰু তো ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিম বুলি আছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই বাই